মুক্ত কণ্ঠ 24/7 আসাম জনতাৰ ন্যায়ৰ দাবীলৈ আমাৰ কণ্ঠ নমস্কাৰ সকলোকে স্বাগতম জনাইছো মুক্ত কণ্ঠ 24/7 অসমলৈ আৰু এই মুহূৰ্তত দিবলৈ ওলাইছো কৰোনা ভাইৰাছৰ সবিশেষ তথ্য ক্ৰমাগত হাৰত বৃদ্ধি পাই আছে ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা এতিয়ালৈকে ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে গৈ ৪৯,৩৯১ জন ইয়াৰ পৰা সুস্থ হৈ উঠিছে ১৪,১৮৩ গৰাকী লোক আৰু কৰোনাৰ কবলত পৰি সমগ্ৰ ভাৰতত এতিয়ালৈকে মৃত্যুমুখত পৰিছে ১৬৯৪ গৰাকী লোক আনহাতে এতিয়াও ভাৰতবৰ্ষত সক্ৰিয় হৈ আছে ৩৩,৫১৪ জন কৰোনাত আক্ৰান্ত ৰোগী যোৱা ২৪ ঘণ্টাত গোটেই ভাৰতবৰ্ষত আক্ৰান্তৰ সংখ্যা হৈছে গৈ ৩,০০০ৰো অধিক এই সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই গৈ আছে সঁচাই এয়া এক ভয়ানক তথ্য সকলোৰে বাবে আনহাতে যদি আমি অসমৰ কথা ক'বলৈ যাওঁ অসমত এতিয়ালৈ কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ ৪৪ জন ইয়াৰে ভিতৰত ৩২ জন ইতিমধ্যেই সুস্থ হৈ উঠিছে এতিয়ালৈকে এজন মানুহে কৰোনাৰ কবলত পৰি মৃত্যুমুখত পৰিছে আনহাতে এতিয়াও ১১ জন কৰোনাত আক্ৰান্ত ৰোগী সক্ৰিয় হৈ আছে অসমত যোৱা ২৪ ঘণ্টাত দুজনকৈ কৰোনা পজিটিভ পোৱা গৈছে অসমত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ দুজন লোকৰ দেহত ধৰা পৰিছিল কৰোনা পজিটিভ হয় আমি জনাই আছোঁ যোৱাটো মঙলবাৰে গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ দুজন লোকৰ দেহত ধৰা পৰিছিল কৰোনা পজিটিভ